নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছোঁ ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম জন্মাষ্টমী। জন্মাষ্টমী এক বিৰল অনুভূতি, যেন সৃষ্টি অগ্নিপিণ্ডৰ এন্ধাৰ নাশি পোহৰ বিলোৱাৰ। এয়া যেন যুদ্ধৰ শংখনাদ অসুৰ নিধনৰ। সেই কংস সেই কৃষ্ণ আজিও আছে এই সমাজতে, আৰু আছে নীৰৱে শত শত বাসুদেৱ দৈৱকী নন্দ যশোদা। বাৰে বাৰে যেন একেখনিয়েই নাট, দুষ্টক দমন শান্তক পালন। নাটকৰ পৰিসমাপ্তিত চাপৰিৰ জোৱাৰ, তথাপি নিশিকে দুৰ্জনে নিজৰ হোৱালৈ বাট চায়। কংস সমদুষ্টজনেও শ্ৰীকৃষ্ণৰ ভাওলৈ বধ কৰে নিজৰেই সমগোত্ৰীয় কংস। এতিয়াৰ সভ্যতা গগনচুম্বী, নিজক লুকুৱাবলৈ আছে অলেখ প্ৰলেপন, আছে ব্ৰেণ্ডেড সাজ। নহ'লেনো বুভুক্ষু সহোদৰক উপেক্ষা কৰাজনে কেনেকৈ মঞ্চ কপাই গাব পাৰে মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে। ধন্যবাদ।